চ' হাই এভৰিৱান, সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ মই স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছোঁ ইংৰাজী বিষয়ৰ টি ফ্ৰম আছাম নামৰ চেপ্টাৰটো। গতিকে আহা আমি সময় নষ্ট নকৰি চিধা চেপ্টাৰটো আৰম্ভ কৰোঁ। টি ফ্ৰম আছাম অৰ্থাৎ অসমৰ চাহ। প্ৰাঞ্জল এ য়ংষ্টাৰ ফ্ৰম আছাম ইজ ৰাজবীৰছ ক্লাছমেট এট স্কুল ইন দেলহি। অৰ্থাৎ প্ৰাঞ্জল কি হৈছে এজন অসমৰ যুৱক আৰু ৰাজবীৰ হৈছে তেওঁৰ এগৰাকী ক্লাছমেট অৰ্থাৎ সহপাঠী, যি দুয়োজনে দেলহিৰ স্কুলত একেলগে পঢ়ে। প্ৰাঞ্জলছ ফাদাৰ ইজ দ্য মেনেজাৰ অফ এ টি গাৰ্ডেন ইন আপাৰ আছাম এণ্ড প্ৰাঞ্জল হেজ ইনভাইটেড ৰাজবীৰ টু ভিজিট হিজ হোম ডিউৰিং দি ছামাৰ ভেকেশ্যন। ইয়াত কোৱা হৈছে যে প্ৰাঞ্জলৰ দেউতাক এখন উজনি অসমৰ চাহ বাগানৰ মেনেজাৰ হয় আৰু প্ৰাঞ্জলে ৰাজবীৰক তাৰ ঘৰলৈ গৰম বন্ধৰ থাকিবলৈ মাতিছে। চাই গৰম গৰম চাই কৈছে যে গৰম চাহ এজন ভেণ্ডৰ মানে বিক্ৰেতা, যি সৰু সুৰা বস্তুৰ বিক্ৰী কৰে, এজন ভেণ্ডৰে বা এনেকুৱা খুচুৰা বিক্ৰেতাই তেনেদৰে ডাঙৰ ডাঙৰ মাতেৰে চিঞৰি আহিছিল। হি কেম আপ টু দিয়েৰ উইণ্ড' এণ্ড আস্ক চাই চাপ, আৰু তেওঁ কি হ'ল সিহঁতি বহি থকা সেই বাঘটোৰ ওচৰলৈ আহিলে আৰু সুধিলে যে ছাৰ চাহ লাগিব নেকি, বা দাদা চাহ দিম নেকি। অৰ্থাৎ কাক সুধিলে? প্ৰাঞ্জল আৰু ৰাজবীৰক সুধিলে। গিভ আছ 2 cups, প্ৰাঞ্জল ছেড। 2 কাপ চাহ দিয়ক, প্ৰাঞ্জলে ক'লে। দে চিপ দ্য ষ্টিমিং হট লিকুইড। কি হ'ল সিহঁতি চিপ কৰিলে, চিপ মানে শুহি খোৱা, আৰু কি শুহি খালে? দ্য ষ্টিমিং হট লিকুইড। দ্য ষ্টিমিং হট লিকুইড মানে কি কৈছে যে ধোঁৱা উবলি থকা সেই গৰম পানীয়টো। আৰু ইয়াত কিহৰ কথা কোৱা হৈছে? চাহৰ কথা কোৱা হৈছে। অলমষ্ট এভৰি ওৱান ইন দিয়াৰ কম্পাৰ্টমেণ্ট ৱাজ ড্ৰিংকিং টি টু। আৰু তেওঁলোকৰ সেই গোটেই কম্পাৰ্টমেণ্টটোত বা গোটেই ডবাটোত বহি থকা প্ৰায় বেছিভাগ মানুহে কি কৰিছিল? চাহ খাইছিল। ডু ইউ ন' ডেট অভাৰ 80 crore কাপছ অফ টি আৰ ড্ৰাংক এভৰি ডে থ্ৰু আউট দি ৱৰ্ল্ড? ৰাজবীৰ ছেড। ৰাজবীৰে ক'লে প্ৰাঞ্জলক যে তুমি বাৰু জানানে যে গোটেই দিনটোত প্ৰায় 80 কোটি কাপ চাহ সমগ্ৰ বিশ্বজুৰি খোৱা হয়। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, তোমালোকৰ কি কথাটো কিন্তু সুধিব পাৰে যে গোটেই দিনটোত সমগ্ৰ বিশ্বত কিমান চাহ খোৱা হয়? প্ৰায় 80 কোটি কাপ চাহ। হু এক্সক্লেইম প্ৰাঞ্জল, টি ৰিয়েলি ইজ ভেৰি পপুলাৰ। প্ৰাঞ্জল একদম আচৰিত হোৱা যেন কৰিলে। আচৰিত কথাখন, টি ৰিয়েলি ইজ ভেৰি পপুলাৰ। সঁচাকৈ চাহ কিন্তু বহুত জনপ্ৰিয়। দ্য ট্ৰেইন পুলড আউট অফ দি ষ্টেচন। আৰু কি হ'ল? ট্ৰেইনখন ষ্টেচনৰ পৰা ওলাই আহিলে। প্ৰাঞ্জল বাৰিড হিজ নোজ ইন হিজ ডিটেক্টিভ বুক এগেইন। প্ৰাঞ্জলে কি কৰিলে? তাৰ নাকটো পুনৰ ডিটেক্টিভ বুকখনত গুজি দিলে। বাৰিড মানে গুজি দিয়া, আৰু ডিটেক্টিভ বুক মানে কি হৈছে? এনেকুৱা জাচুচি বুক বুলি যাক আমি কওঁ, অনুসন্ধানমূলক এনেকুৱা কিতাপ এখন। অৰ্থাৎ প্ৰাঞ্জলে তেনেকুৱা কিতাপখন পঢ়াত ব্যস্ত হৈ পৰিল। ৰাজবীৰ টু ৱাজ এন আৰ্ডেণ্ট ফেন অফ ডিটেক্টিভ ষ্টৰিজ। আৰু কৈছে যে ৰাজবীৰেও কিন্তু এনেকুৱা ধৰণৰ ষ্টৰিবোৰ পঢ়ি বৰ ভাল পায়। আৰ্ডেণ্ট মানে অতি উৎসাহযুক্ত, অৰ্থাৎ তেওঁ এনেকুৱা কিতাপবোৰ পঢ়াৰ ক্ষেত্ৰতো অতি উৎসাহী। বাট এট দি মমেণ্ট হি ৱাজ নিনাৰ অন লুকিং এট দ্য বিউটিফুল চিনাৰী। কিন্তু কৈছে যে সেই মুহূৰ্তত কিন্তু ৰাজবীৰে বাহিৰৰ সেই যিটো চিনাৰী আছিল, যিটো প্ৰাকৃতিক মনোমোহা দৃশ্য আছিল, সেইটো চোৱাতহে কিন্তু ৰাজবীৰ ব্যস্ত হৈ আছিল। তোমালোকক সুধিব পাৰে যে যেতিয়া প্ৰাঞ্জলে কিতাপ পঢ়ি আছিল তেতিয়া ৰাজবীৰে কি কৰি আছিল? সি সেইটো মুহূৰ্তত কি কৰিছিল? বাহিৰৰ প্ৰাকৃতিক দৃশ্য চোৱাতহে ব্যস্ত হৈ আছিল। ইট ৱাজ গ্ৰীণ গ্ৰীণ এভৰিৱেৰ। সেউজীয়া সকলো ফালেই সেউজীয়া। ৰাজবীৰ হেড নেভাৰ চিন চ' মাছ গ্ৰীনেৰী বিফ'ৰ। ৰাজবীৰে ইয়াৰ আগতে কেতিয়াও ইমান সেউজীয়া জেগা দেখিয়ে পোৱা নাই। দেন দ্য ছফ্ট গ্ৰীণ পেডি ফিল্ডছ গিভ ৱে টু দি টি বুছেছ। আৰু কি হৈছে যে তাৰপিছত কি হ'ল? যিবোৰ খেতি পথাৰ আছিল, পেডি ফিল্ডছ মানে ধাননি পথাৰবোৰে কি হ'ল? চাহ গছৰ বাবে জেগা এৰি দিলে। অৰ্থাৎ চাহ গছৰ খেতি শেষ হোৱাৰ পিছতে কি হ'ল? আকৌ চাহ গছৰ খেতিবোৰ আৰম্ভ হ'ল। ইট ৱাজ মেগনিফিচেণ্ট ভিউ। কৈছে যে এইটো কিন্তু বৰ ধুনীয়া মনোমোহা এটা দৃশ্য আছিল। মেগনিফিচেণ্ট মানে মনোমোহা বা অতি সুন্দৰ বা ধুনীয়া। এগেইনষ্ট দ্য বেকড্ৰপ অফ ডেন্সলি উডেড হিলছ এ চি অফ টি বুছেছ ষ্ট্ৰেটছ এজ ফাৰ এজ দ্য আই কুড চি। কৈছে যে এখন ঘন হাবিৰ পাহাৰৰ পিছফালে পাহাৰৰ আগফালে কি কৰিছে? এখন সাগৰৰ দৰে গোটেই চাহৰ বাগানে বিয়পি আছে, চাহ গছেৰে আৱৰি আছে, যিমান দূৰলৈকে চকু যায় সিমান দূৰলৈকে। ডুৱাৰ্ফিং দ্য টিনি টি প্লেণ্টছ ৱেৰ টল ষ্টাৰ্ডি ছেড ট্ৰিজ এণ্ড এমিডছ দ্য অৰ্ডাৰলি ৰ'জ অফ বুছেছ বিজিলি মুভ ডল লাইক ফিগাৰ্ছ। কৈছে যে সেই যিবোৰ চাহ গছ আছিল, চাহ গছবোৰ সৰু সুৰা একদম চুটি চাপৰ গছ আছিল, আৰু কি হৈছে? তাহাঁতৰ মাজত কি হৈছে? টল ষ্টাৰ্ডি ছেড ট্ৰিজ আছিল। কি হয়? তাহাঁতৰ মাজত ওখ
ষ্টাৰ্ডি চেট্ৰিছ অৰ্থাৎ ছাঁ দিব পৰা গছ আছিল আৰু এইবোৰ কি লিখিছে অৰ্ডাৰলি ৰ'জত আছিল অৰ্থাৎ শাৰী শাৰীকৈ লাইন পাতি আছিল ক'ত আছিল এই চাহ গছবোৰৰ মাজত আৰু ইহঁতক দেখিবলৈ কেনেকুৱা লাগিছিল বিজিলি মুভড ডল লাইক ফিগাৰ্ছ আৰু ইহঁতক দেখিবলৈ কিবা যেন পুতলাৰ নিচিনা তেনেকুৱা যেনহে লাগিছিল In the distance was an ugly building with smoke billowing out of tall chimneys. আৰু কি হৈছিল অলপমান দূৰত্বত কি আছিল এটা দেখিবলৈ বেয়া বিল্ডিং আছিল এটা ঘৰ আছিল আৰু কি হৈছিল তাৰ পৰা ধোঁৱা ওলাই আছিল তাৰ ওখ চিমনিৰ পৰা ধোঁৱা ওলাই আছিল হে এ টি গাৰ্ডেন ৰাজবীৰ ক্ৰাইড এক্সাইটেডলি যে সেই চোৱা সেইখন এখন চাহৰ বাগান ৰাজবীৰ উৎসাহিত হৈ চিঞৰি উঠাৰ দৰে উঠিল Pranjal, who had been born and brought up on a plantation, did not share Rasbir's excitement. আৰু কৈছে যে প্ৰাঞ্জল যি ডাঙৰ দীঘল হৈছিল চাহ বাগানৰ মাজতে সি ৰাজবীৰৰ কিন্তু সেই উৎসাহৰ ক্ষেত্ৰত বৰ বেছি একো মানে সি একো ভাল ৰিপ্লাই নিদিলে অৰ্থাৎ সি সদায় দেখি থকা মানুহ সৰুৰ পৰা কিবা এটা বস্তু আমি যদি দেখি থাকোঁ তাৰ প্ৰতি আমাৰ জানো কিবা উৎসাহ থাকিব সেই একেটা কথাই প্ৰাঞ্জলৰ হৈছিল সৰুৰ পৰা চাহগছ দেখি থকা প্ৰাঞ্জলে কিন্তু এই ক্ষেত্ৰত একো এক্সাইটমেণ্ট নেদেখুৱালে অহ দিছ ইজ এ টি কাণ্ট্ৰি নাও সি চেড কৈছে যে এইখন এতিয়া দেখোন একদম চাহৰ দেশ হৈ পৰিল অৰ্থাৎ সি ইমানেই চাহ দেখিছে যে সি মানুহটো একদম আচৰিত হৈ পৰিছে আছাম হেজ দ্য লাৰ্জেষ্ট কনচেনট্ৰেশ্যন অফ প্লেণ্টেশ্যনছ ইন দি ৱৰ্ল্ড আৰু সি কৈছে যে অসমত বিশ্বৰ ভিতৰত সকলোতকৈ ঘন চাহৰ বাগান দেখিবলৈ পোৱা যায় অৰ্থাৎ অসমতে সকলোতকৈ বেছি পৰিমাণৰ চাহ গছৰ খেতি পোৱা যায় ইউ উইল চি এনাফ গাৰ্ডেনছ টু লাষ্ট ইউ এ লাইফ টাইম আৰু কৈছে যে তুমি গোটেই জীৱন জুৰি তুমি যথেষ্ট সংখ্যক বাগান ইয়াত দেখিবলৈ পাবা I have been reading as much as I could about tea, ৰাজবীৰ said. ৰাজবীৰে ক'লে যে মই যিমান পাৰোঁ সিমান কিন্তু চাহ গছৰ বিষয়ে অধ্যয়ন কৰিবলৈ চাইছিলোঁ ৰাজবীৰে ক'লে No one really knows who discovered tea, but there are many legends. সি কৈছে যে প্ৰকৃততে কোনেও নাজানে যে চাহ গছৰনো কেনেকৈ আৱিষ্কাৰ হ'ল বা চাহৰ কেনেকৈ আৱিষ্কাৰ হ'ল কিন্তু ইয়াক লৈ কিন্তু বহুত লিজেণ্ডছ আছে লিজেণ্ডছ মানে হৈছে উপাখ্যান বা সাধু কথাৰ নিচিনা পৌৰাণিক কথা যেনেকুৱা যেন সঁচা বুলি আমি ক'ব নোৱাৰোঁ কিন্তু মানুহৰ মুখে মুখে চলি অহা পৌৰাণিক কথাৰ নিচিনা হোৱাট লিজেণ্ডছ কেনেকুৱানো উপাখ্যান বা কেনেকুৱানো সাধু কথা ৱেল দেয়াৰ্ছ দ্য ওৱান এবাউট দ্য চাইনিজ এম্পেৰাৰ হু অলৱেজ বইল্ড ৱাটাৰ বিফ'ৰ ড্ৰিংকিং ইট তেতিয়া ৰাজবীৰে কৈছে যে প্ৰথমটো আছিল এনেকুৱা ধৰণৰ যে এগৰাকী চাইনিজ এম্পায়াৰ আছিল বা এগৰাকী চাইনাৰ এজন ৰজা আছিল যি সদায় পানী খোৱাৰ আগত বইল কৰি খাইছিল ওৱান ডে এ ফিউ লিভছ অফ দ্য টুইক্স বাৰ্নিং আণ্ডাৰ দ্য পট ফেল ইন টু দ্য ৱাটাৰ গিভিং ইট এ ডিলিচিয়াছ ফ্লেভাৰ কৈছে যে এদিনাখন এই পানীখিনি গৰম হৈ থাকোঁতে কি হ'ল ফিউ লিভছ অফ দি টুইক্স ফিউ লিভছ অফ দি টুইক্স মানে কি হৈছে খৰিৰ সৰু টুকুৰা আৰু এনেকুৱা খৰিৰ সৰু টুকুৰাত লগ লাগি থকা এনেকুৱা সৰু কিছুমান পাত কি হ'ল সেই গৰম হৈ থকা পানীখিনিত সৰি পৰিলে আৰু কি হ'ল ইয়াৰ পৰা এটা বৰ ধুনীয়া ডেলিচিয়াছ ফ্লেভাৰ ওলালে অৰ্থাৎ বৰ এটা সুন্দৰ সোৱাদ ইয়াৰ পৰা ওলালে ইট ইজ ছেড ডেট দে ৱেৰ টি লিভছ আৰু কোৱা হয় যে এয়া চাহ গছৰ পাত আছিল এইটো হৈছে আমাৰ প্ৰথমটো উপাখ্যান টেল মি আনাদাৰ স্কপ্ড প্ৰাঞ্জল মোক সিটোও কোৱা প্ৰাঞ্জলে চিঞৰি উঠিল উই হেভ এন ইণ্ডিয়ান লিজেণ্ড টু তেতিয়া ৰাজবীৰে কৈছে যে আমাৰ এনেকুৱা কিন্তু এটা ভাৰতীয় উপাখ্যানো আছে বোধিধৰ্মা এণ্ড এনচিয়েণ্ট বুদ্ধিষ্ট এস্কেটিক যেতিয়া ৰাজবীৰে কৈছে যে বোধিধৰ্মা নামৰ এজন বৌদ্ধ সন্যাসী আছিল এস্কেটিক মানে ত্যাগী বা সন্যাসী গতিকে এজন বুদ্ধিষ্ট সন্যাসী আছিল কাট অফ হিজ আইলিডছ বিকজ হি ফেল্ট স্লিপি ডিউৰিং মেডিটেশ্যনছ আৰু কোৱা হৈছে যে তেওঁ যি চকুৰ পতা আছিল সেই চকুৰ পতা দুখন তেওঁ কি কৰিলে কাটি পেলালে কিয়নো তেওঁ মেডিটেশ্যন কৰাৰ সময়ত বা ধ্যান কৰাৰ সময়ত টোপনি অনুভৱ কৰিছিল এইটো আমি পৰীক্ষাৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট লাইন লিখি ল'ব লাগিব হি ফেল স্লিপি ডিউৰিং দি মেডিটেশ্যনছ দেন টি প্লেণ্টছ গ্ৰীভ আউট অফ দি আইলিডছ কৈছে যে আৰু এই চকুৰ পতাৰ পৰা কি হ'ল 10জোপা চাহ গছ গজি উঠিল দ্য লিভছ অফ দিছ প্লেণ্টছ ৱেন পুট ইন হট ৱাটাৰ এণ্ড ড্ৰাংক বেনিছ স্লিপ আৰু কৈছে যে এই পাতবোৰ যেতিয়া কি হয় গৰম পানীত ডুবাই খোৱা হয় তেতিয়া কি হয় আমাৰ টোপনি নাইকিয়া হয় টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা ৰাজবীৰ এডেড আৰু ৰাজবীৰে কি ক'লে যে চাহ প্ৰথম কেতিয়া ক'ত খোৱা হৈছিল চাইনাত বা চীন দেশত খোৱা হৈছিল এজ ফাৰ এজ 2700 BC আৰু কেতিয়া খোৱা হৈছিল প্ৰায় 2700 খ্ৰীষ্টপূৰ্বৰ আগৰ অৰ্থাৎ যীশু খ্ৰীষ্ট জন্ম হোৱাৰ প্ৰায় 2700 বছৰ আগতে কিন্তু প্ৰথম চাহ খোৱা হৈছিল ইন ফেক্ট ৱৰ্ড চাচ এজ টি চাই এণ্ড চিনি আৰ ফ্ৰম চাইনিজ আৰু কৈছে যে টি চাই চিনি এনেকুৱা শব্দবোৰ কিন্তু ক'ৰ পৰা আহিছে চাইনিজ ভাষাৰ পৰা অৰ্থাৎ চীনা ভাষাৰ পৰাই কিন্তু আহিছে এটাও এটা ইম্পৰ্টেণ্ট লাইন মই পুনৰবাৰ আণ্ডাৰলাইন কৰি দিব খুজিছোঁ
তোমালোকে তাত ৰিজেন্স কেইটা লিখিবা, তেতিয়া লগত এইটো কথা যদি লিখি থৈ আহা এক্সট্ৰা কিন্তু নম্বৰ পাবা। টি কেম টু ইউৰোপ অনলি ইন দ্য 16th century and was drunk more as medicine than as beverage। কি হৈছে চাহ ইউৰোপলৈ কেতিয়া গ'ল 16শ শতিকা অৰ্থাৎ 1500 চনৰ পিছতহে চাহ ইউৰোপলৈ গৈছে। তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট লাইন, পৰীক্ষাত সুধিব পাৰে যে ইউৰোপলৈ চাহ কেতিয়া প্ৰথম গৈছিল 16th century, আৰু তাত চাহ কেনেদৰে খোৱা হৈছিল more as medicine than as beverage, অৰ্থাৎ ইয়াক দৰৱ হিচাপেহে বেছিকৈ খোৱা হৈছিল আৰু বিভাৰিজ হিচাপে বা পানীয় হিচাপে নহয়। দ্য ট্ৰেইন ক্লেটাৰ্ড ইনটু মৰিয়নি জাংচন, আৰু কি হ'ল ট্ৰেইনখন আহি পেলাই মৰিয়নি জাংচনত ৰৈ গ'লহি। দ্য বয়জ কালেক্টেড দিয়াৰ লাগেজ এণ্ড পুছ দিয়াৰ ৱে টু দ্য ক্ৰাউডেড প্লেটফৰ্ম, কি হ'ল তাহাঁতি নিজৰ যিখিনি লাগেজ আছিল বা যিখিনি বেগছ আছিল গোটেইখিনি টালি টোপোলাখিনি বান্ধি ল'লে আৰু সেই ভিৰৰ মাজেৰে তাহাঁতি আগবাঢ়ি আহিল। প্ৰাঞ্জলছ পেৰেণ্টছ ৱেৰ ৱেইটিং ফৰ দেম, আৰু কি হ'ল প্ৰাঞ্জলৰ পিতৃ মাতৃ বা প্ৰাঞ্জলৰ মাক দেউতাক তাহাঁত দুইটাৰ বাবে তাত ৰৈ আছিল। Soon they were driving towards ঢেকীয়াবাৰী, the tea garden managed by প্ৰাঞ্জলছ ফাদাৰ, আৰু তেতিয়া কি হ'ল তাহাঁতি ঢেকীয়াবাৰী অভিমুখে ৰাওনা হ'ল। আৰু ঢেকীয়াবাৰীত কি হয় টি গাৰ্ডেন, ঢেকীয়াবাৰী সেই টি গাৰ্ডেনখন কোনে মেনেজ কৰে বা তাৰ মেনেজাৰ কোন প্ৰাঞ্জলৰ দেউতাক। এন আৱাৰ লেটাৰ দ্য কাৰ veered sharply off the main road, আৰু কি হ'ল প্ৰায় এঘণ্টা পিছতেই তাহাঁতৰ গাড়ীখন এটা চোকা বেকা টাৰ্ণ ল'লে, অৰ্থাৎ তাহাঁতৰ মেইন ৰোডৰ পৰা তাহাঁতি দিশ পৰিৱৰ্তন কৰি পেলাই এটা কেঁচা ৰাস্তালৈ সোমাই গ'ল। দে ক্ৰছ দ্য কেটেল ব্ৰিজ এণ্ড এণ্টাৰ ঢেকীয়াবাৰী টি এষ্টেট, আৰু কি হ'ল তাহাঁতি এখন গৰু ছাগলী যোৱা তেনেকুৱা দলং এখন পাৰ হ'ল আৰু ক'ত সোমালেগৈ ঢেকীয়াবাৰী চাহ বাগানত গৈ সোমালেগৈ। অন দ্য বোথ ছাইডছ অফ দ্য গ্ৰেভেল ৰোড ৱেৰ একাৰ আপন একাৰ অফ টি বুছেছ, আৰু কি হৈছে যে সেই তেনেকুৱা ৰাস্তাটোৰ সেই সৰু তেনেকুৱা কেঁচা কাঁইটীয়া ৰাস্তাটোৰ দুয়োফালে কিন্তু একৰ জুৰি মাত্ৰ চাহ গছে দেখিবলৈ পোৱা গৈছিল। অল নিটলি প্ৰুন টু দি চেম হাইট, আৰু কি সকলোকে সমান উচ্চতাতে কাটি ধুনীয়াকৈ কাটি থোৱা হৈছিল। গ্ৰুপছ অফ টি প্লাকাৰ্ছ উইথ বেম্বো বাস্কেটছ অন দেয়াৰ বেকছ ৱেৰিং প্লাষ্টিক এপ্ৰনছ ৱেৰ প্লাকিং ইন দ্য নিউলি স্প্ৰাউটেড লিভছ, আৰু কি হৈছে কি বুলি কোৱা হৈছে যে গ্ৰুপ অফ টি প্লাকাৰ্ছ অৰ্থাৎ চাহপাত চিঙোতা ধেৰ মানুহ আছিল, তাহাঁতক কি হয় টি প্লাকাৰ্ছ বুলি কোৱা হৈছে। উইথ বেম্বো বাস্কেটছ অন দেয়াৰ বেকছ, আৰু তাহাঁতৰ পিঠিত কি আছিলে বেম্বো বাস্কেট বা বাঁহৰ বাস্কেট আছিল। ৱেৰিং প্লাষ্টিক এপ্ৰনছ, আৰু তাহাঁতি কি পিন্ধি আছিল প্লাষ্টিকৰ এপ্ৰন পিন্ধি আছিল, আৰু কি কৰিছিল তাহাঁতি নতুনকৈ গজা সেই পাতবোৰ ছিঙি আছিল। তোমালোকক এই চাহ বাগানখনৰ কিন্তু বৰ্ণনাটো পৰীক্ষাত সুধিব পাৰে যে ৰাজবীৰে সেই ঢেকীয়াবাৰী টি ষ্টেটলৈ সোমাই যাতে কেনেকুৱা ধৰণৰ এটা দৃশ্য দেখিছিল বৰ্ণনা কৰা। 2 মাৰ্কছ বা 3 মাৰ্কছৰ কাৰণে কিন্তু পৰীক্ষাত সুধিব পাৰে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। প্ৰাঞ্জলছ ফাদাৰ শ্ল'ড ডাউন টু এলাউ এ ট্ৰেক্টৰ, প্ৰাঞ্জলৰ দেউতাকে কি কৰিলে গাড়ীখন অলপ ধিমাই কৰি দিলে বা লাহে কৰি দিলে এখন ট্ৰেক্টৰৰ বাবে বাট এৰি দিবলৈ। পুলিং এ ট্ৰেইলাৰ লোড অফ টি লিভছ টু পাছ, আৰু কি কৈছিল ট্ৰেক্টৰখনৰ পিছফালে কি লাগি আছিল চাহপাতৰ এখন ট্ৰেইলাৰ লাগি আছিল, অৰ্থাৎ চাহপাত তাত কঢ়িয়াই লৈ যোৱা হৈছিল। দিছ ইজ দ্য ছেকেণ্ড ফ্লাছ অৰ স্প্ৰাউটিং পিৰিয়ড ইজণ্ট ইট মিষ্টাৰ বৰুৱা, এতিয়া ৰাজদ্বীপে কৈছে যে এইটো দ্বিতীয়টো পাত ছিঙা বা পাত সংগ্ৰহৰ সময় নহয় জানো মিষ্টাৰ বৰুৱা। মিষ্টাৰ বৰুৱা বুলি কাক কোৱা হৈছে প্ৰাঞ্জলৰ দেউতাকক কোৱা হৈছে, আৰু এই কথাষাৰ কোনে সুধিছিল ৰাজবীৰে সুধিছিল, কাক সুধিছিল প্ৰাঞ্জলৰ দেউতাকক। তেওঁলোকক এই লাইনটো সুধি ক'ব পাৰে যে এইটো কোনে সুধিছিল, কাক সুধিছিল আৰু কিয় সুধিছিল। তোমাকে ক'ব লাগিব যে এই লাইনটো ৰাজবীৰে সুধিছিল প্ৰাঞ্জলৰ দেউতাকক, আৰু কিয় সুধিছিল যেতিয়া তাহাঁতি এখন ট্ৰেক্টৰক বাট এৰি দিছিল সেই সময়ত যেতিয়া তাত পিছফালে ধেৰ চাহপাত লৈ যোৱা হৈছিল, তেতিয়া সেই দৃশ্যটো দেখি পেলাই ৰাজবীৰে প্ৰাঞ্জলৰ দেউতাকক এই কথাষাৰ সুধিছিল। ৰাজবীৰ আস্কড ইট লাষ্ট ফ্ৰম মে টু জুলাই এণ্ড ইলছ দ্য বেষ্ট টি, আৰু ৰাজবীৰে কৈছে যে এই সময়টো কেতিয়ালৈকে থাকে মে'ৰ পৰা জুলাইলৈকে থাকে, ভেৰি ইম্পৰ্টেণ্ট, মে'ৰ পৰা থাকে জুলাইলৈকে, আৰু এই সময়তে কি হয় চবতকে বেষ্ট টি পোৱা যায়, অৰ্থাৎ এই সময়ত যিটো চাহ পোৱা যায় সেইটো হৈছে চবতকে বেষ্ট। এতিয়া তোমালোকৰ পৰীক্ষাত সুধিব পাৰে যে চবতকৈ বেষ্ট টি বা চবতকৈ ভাল চাহ কোনটো সময়ত পোৱা যায়, যোনটো ছিজনত মে'ৰ পৰা জুলাইলৈ থাকে এই সময়তে চবতকৈ ভাল চাহ পোৱা যায়। ইউ চিম টু হেভ ডান ইয়ৰ হোমৱৰ্ক বিফৰ কামিং, প্ৰাঞ্জলছ ফাদাৰ ছেইড ইন ছাৰপ্ৰাইজ, প্ৰাঞ্জলৰ দেউতাকে ৰাজবীৰৰ কথাখিনি শুনি আচৰিত উঠিল, কাৰণ এজন দেলহিত পঢ়া ল'ৰা বা দেলহিত থকা ল'ৰা তেওঁ চাহগছৰ বিষয়ে যে ইমান জ্ঞান ৰাখিছে। তেওঁ তেতিয়া ক'লে যে তুমি ইয়ালৈ অহাৰ আগতে কিন্তু নিজৰ কিন্তু হোমৱৰ্কখিনি ভালদৰে কৰি আহিছা, অৰ্থাৎ তুমি ইয়ালৈ অহাৰ আগতে কিন্তু চাহপাতৰ বিষয়ে ভালদৰে অধ্যয়ন কৰি আহিছা। য়েছ মিষ্টাৰ বৰুৱা, ৰাজবীৰ এডমিটেড, ৰাজবীৰে
ক'লে যে হয় মিষ্টাৰ বৰুৱা মই ইয়াৰ বিষয়ে ভালদৰে অধ্যয়ন কৰি আহিছোঁ, বাট আই হোপ টু লাৰ্ণ মাছ মোৰ হোৱাইল আই এম হিয়েৰ। কিন্তু ৰাজবীৰে তেওঁক ক'লে যে মই কিন্তু যেতিয়ালৈকে ইয়াত আছোঁ তেতিয়ালৈকে কিন্তু মই কিন্তু আৰু বেছি কথা জানিবলৈহে আগ্ৰহী বা বেছি কথা শিকিম বুলি ভাবিছোঁ। গতিকে এইটো আছিল চেপ্টাৰটো। এই চেপ্টাৰটোত তোমালোকৰ বেছি ইম্পৰ্টেণ্ট কুৱেশ্যনছ ইমান একো নাই, জাষ্ট তোমালোকে লিজেণ্ডছ দুটা চাই যাবা। তাৰপিছত চাহ বাগানখনৰ যিটো বৰ্ণনা ৰাজবীৰক শেষত কৈছিলে, ৰাজবীৰে যে কেনেকৈ টিপলাকাৰ্ছখিনিয়ে চাহপাত ছিঙি আছিল, আৰু লগতে সৰু সুৰা কুৱেশ্যন যেনেকৈ কোনটো সময়ত বেষ্ট চাহ পোৱা যায়, তেনেকুৱা ধৰণৰ সৰু সুৰা কুৱেশ্যনছখিনি তোমালোকৰ পৰীক্ষাত সুধিব পাৰে। আৰু ডেইলি কিমান চাহ খায় সমগ্ৰ বিশ্বত, এনেকুৱা ধৰণৰ সৰু সুৰা কুৱেশ্যনছখিনিৰ বাদে এই চেপ্টাৰটোৰ পৰা আৰু বেছি কুৱেশ্যন দেখিবলৈ পোৱা নাযায়। গতিকে আই হোপ তোমালোকে চেপ্টাৰটো ভালদৰে বুজিলা। নেক্সট আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। টিল দেন থেংক ইউ, বাই বাই।